মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি ভিডিঅ'ত আপোনালোকক দেখাম ধুনীয়া চাদৰ মেখেলা 3 যোৰা। আপোনালোকৰ কেনেকৈ লাগে কমেণ্ট কৰিব আৰু যদি ভাল লাগে অৰ্ডাৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্ৰথমতে দেখুৱাইছোঁ এইটো মচুৰ কালাৰ টাইপৰ হয়, দিশটো হৈছে কমলা আৰু বাণীটো হৈছে গোলপীয়া। সেয়াতে মচুৰ কালাৰৰ নিচিনা ৰং আহিছে। বুটাকেইটা দিয়া হৈছে আপোনাৰ বেঙুনীয়া কালাৰৰে, ধুনীয়া এটা ডিজাইন কৰি বনোৱা হৈছে। আপোনালোকক মই মোৰ গাঁতটো দেখুৱাই দিছোঁ। আচলতে এনেকুৱা ধৰণৰ হ'ব। হৈছে আচল থাকিব এনেকুৱা। নেক্সট দেখুৱাই আছোঁ ইয়াৰে মেখেলাখন। এইখন হৈছে মেখেলা। ইয়াত থাকিব মেখেলাৰ বুটা। যদি এই কাপোৰযোৰ আপোনালোকৰ মন পচন্দৰ ভিতৰত অৰ্ডাৰ কৰিব, অৰ্ডাৰ নম্বৰ স্ক্ৰীণত দিয়া আছে। খুব ধুনীয়া হয় এই কাপোৰযোৰা। নেক্সট এযোৰ দেখুৱাই আছোঁ। এইযোৰো চেম কালাৰ হয়, অকল ফুলৰ ডিজাইনটো বেলেগ হয়। এইটো হৈছে ফুলৰ ডিজাইনত আৰু এনেকৈ গাঁত থাকিব। খুব হেভি যোৰা হয়, যদিও বুটাবিলাক 2-3টা পাকৰ, কিন্তু বনোৱাতে কষ্ট হৈছে, আপোনালোকে দেখিছে। আচলটো চাব, আচলতে ধুনীয়াকৈ মীনা কৰি দিয়া হৈছে। এনেকৈ মীনা কৰি দিয়া হৈছে। খুব ধুনীয়া হয় এই কাপোৰযোৰা। এনেকৈ বুটাবিলাক দিয়া আছে। এইখন আছিল ইয়াৰে মেখেলা। যদি এই কাপোৰযোৰ আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰিছে অৰ্ডাৰ কৰিব। মই কাপোৰবিলাক DTDC পোষ্ট অফিচত যোগেৰে পঠাওঁ। DTDC পঠালে আপোনালোকে 2 দিনৰ ভিতৰত পাব, আৰু পোষ্ট অফিচত পঠালে আপোনালোকে 5 দিন 6 দিন মিনিমাম লাগিব। নেক্সট দেখুৱাইছোঁ এইযোৰা পিংক কালাৰৰ, বহুত ধুনীয়া হয়। এইটো থাকিব আচলটো, আৰু এনেকুৱা গাঁত থাকিব। যিসকলে এনেকুৱা বেবী পিংকৰ যোৰা ল'ব বিচাৰিছে তেখেতসকলে এই যোৰাটো অৰ্ডাৰ কৰিব পাৰিব। বুটাকেইটা বহুত ধুনীয়াকৈ দিয়া আছে। এইটো হৈছে গা ডিজাইনটো। নেক্সট দেখুৱাইছোঁ এইখন মেখেলা। মেখেলাখন খুব ধুনীয়া, আহল বহল ডাঙৰ দীঘল হয়। এনেকুৱা মেখেলা থকাটো থাকিব।
যদি এই মেখেলাখন কিন্তু বহুত ওখ মানুহ হ'লে অলপ চুটি হ'ব পাৰে। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ, নেক্সট ভিডিঅ'টো লৈ আহিম। আজিলৈ বাই।